নমস্কাৰ দিবলৈছো এই মুহূৰ্তৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ তথা গুৰুত্বপূৰ্ণ খবৰ আজিৰ 30 জুলাই বৃহস্পতিবাৰ মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কৰিলে বৃহৎ ঘোষণা 1 আগষ্টৰ পৰা বানবিধ্বস্ত অঞ্চলৰ প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ দুগুণ ধন উজনিৰ বানাক্ৰান্ত ৰাজ্যৰ বাবে 12টা বৃহৎ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অন্তৰ্বৰ্তীকালীন সহায় হিচাপে প্ৰতিটো বানাক্ৰান্ত পৰিয়াললৈ 15,000 টকা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভুৱা অৰুণোদয় আঁচনি হিতাধিকাৰীক লৈ ফুল একশ্যন মুডত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ৰাজ্যত কৰ্তন কৰা হ'ব লাখ লাখ ভুৱা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ নাম আত্মসহায়ক গোটৰ মহিলাৰ বাবে আহি পৰিছে এক বৃহৎ সুখবৰ অতি শীঘ্ৰে আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত সোমাই যাব 25,000 টকাকৈ ধন চৰকাৰী ঘৰৰ বাবে আবেদন কৰা আৰু জিঅ' টেগিং কৰা সকলৰ বাবে আহি পৰিছে বৃহৎ সুখবৰ তেওঁলোকৰ বেংক একাউণ্টত সোমাই যাব প্ৰথম কিস্তি ধন ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী বিনামূলীয়া ঘৰ এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে লগতে আহি পৰিছে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ সকলো গুৰুত্বপূৰ্ণ খবৰকেইটা জানিবলৈ ভিডিঅ'টো অকণমান স্কিপ নকৰি শেষলৈকে চাই থাকক আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়ক বলৈছো এই মুহূৰ্তৰ এক বিগ ব্ৰেকিং নিউজ বানবিধ্বস্ত অঞ্চলৰ মহিলাই লাভ কৰিব অৰুণোদয়ৰ দুগুণ ধন যোৰহাট চৰাইদেউ গোলাঘাট শিৱসাগৰ মহিলাসকলে অৰুণোদয় আঁচনিৰ ধন 2500 টকাকৈ লাভ কৰিব বানবিধ্বস্ত 4 জিলাৰ শিক্ষাৰ্থীক পুনৰ বিতৰণ কৰা হ'ব বিনামূলীয়া পাঠ্যপুথি চৰাইদেউ শিৱসাগৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীক 5,000কৈ টকা প্ৰদান কৰা হ'ব বানত নষ্ট হোৱা সম্পত্তি জৰীপ কৰিব চৰকাৰে ঘৰ পশুধন শস্য কৃষি নষ্ট হোৱা বানাক্ৰান্তলৈ বিশেষ সহায় আগবঢ়াব চৰকাৰে 3 আগষ্টৰ পৰা চৰকাৰে আৰম্ভ কৰিব এই জৰীপ চৰকাৰে যুদ্ধকালীন ক্ষতিপূৰণ প্ৰদানৰ বাবে চলাব প্ৰচেষ্টা বানত মৃত্যু হোৱা মৃতকৰ পৰিয়াললৈ আগবঢ়াব 5 লাখকৈ টকা শ্ৰদ্ধাৰ ৰাইজ অৰুণোদয় আঁচনি আমি 3 আগষ্টৰ পৰা বিতৰণ কৰা কথা আছিল ইয়াক এতিয়া আমি 1 আগষ্টৰ পৰা দিম যোৱাবাৰ যেতিয়া মই ফেচবুক লাইভ কৰিছিলোঁ বহুতে মোক কৈছিল যে মামা এইবাৰ অৰুণোদয় দিব নালাগে অৰুণোদয়ৰ পুঁজিখিনি চৰাইদেউ আৰু শিৱসাগৰ জিলাত দিয়ক আমি ইমান ডাঙৰ পদক্ষেপ ল'ব খোজা নাই কিন্তু আমি এটা সিদ্ধান্ত লৈছোঁ যে চৰাইদেউ শিৱসাগৰ যোৰহাট আৰু গোলাঘাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক এইবাৰ আমি 2,500 টকা দিম অৰ্থাৎ 15,000 টকা বানত আক্ৰান্ত গুৰুতৰভাৱে আক্ৰান্ত পৰিয়ালে পালে অতিৰিক্ত কৰি 1 আগষ্টৰ দিনা বানত আক্ৰান্ত হওক বা নহওক কাৰণ প্ৰভাৱটো সকলোৰে হৈছে কোনোবা প্ৰত্যক্ষ কোনোবা পৰোক্ষ শিৱসাগৰ যোৰহাট চৰাইদেউ আৰু গোলাঘাট জিলাৰ প্ৰতিটো পৰিয়ালক আমি অৰুণোদয় 2,500 টকাকৈ আগবঢ়াম অতিৰিক্ত আৰু 2,500 টকা অৰুণোদয়ৰ পৰা পালে ইয়াৰ বাবে বাকী জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক অকণমান টকা এইবাৰ আমি কম কৰি দিম মোৰ বিশ্বাস কোনেও তাৰ বাবে আমাক বেয়া নাপাব দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ উজনিৰ বানাক্ৰান্ত ৰাজ্যৰ বাবে 12টা বৃহৎ ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী বানাক্ৰান্তলৈ চৰকাৰে আগবঢ়াব বিশেষ সহায় অন্তৰ্বৰ্তীকালীন সহায় হিচাপে প্ৰতিটো বানাক্ৰান্ত পৰিয়াললৈ 15,000 টকা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি সিদ্ধান্ত লৈছোঁ যে বানত আক্ৰান্ত আৰু যাক সহায়ৰ প্ৰয়োজন আছে বানত যি সিভিয়াৰলি আক্ৰান্ত হৈছে অৰ্থাৎ বানে যাক সৰ্বশান্ত কৰিছে তেনে আটাইবোৰ পৰিয়ালকে অহা 4-5 দিনৰ ভিতৰত আমি 15,000কৈ টকা তেওঁলোকৰ বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিম অৰ্থাৎ বানত গুৰুতৰভাৱে আক্ৰান্ত প্ৰতিগৰাকী পৰিয়ালে তৎকালীনভাৱে চৰকাৰৰ পৰা 15,000 টকা লাভ কৰিব অৰ্থাৎ অন্তৰ্বৰ্তীকালীন সাহায্য হিচাপে ইণ্টেৰিম ৰিলিফ হিচাপে প্ৰতিটো পৰিয়ালকে আমি 15,000 টকাকৈ আগবঢ়াম দিবলৈছো অন্য এক বিগ ব্ৰেকিং নিউজ
ৰাজ্যত কৰ্তন কৰা হ'ব লাখ লাখ ভুৱা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ নাম। ভুৱা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক লৈ ফুল একশ্যন মুডত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। প্ৰতিগৰাকী বিধায়কে নিজ নিজ সমষ্টিত ভুৱা হিতাধিকাৰীৰ তালিকা নিৰ্মাণ কৰক, এই আহ্বান জনাইছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। তালিকা পোৱাৰ পিছতেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইতিমধ্যে কৰ্তন কৰি থকা হৈছে ভুৱা হিতাধিকাৰীৰ নাম। অৰুণোদয় আঁচনিৰ ধন কেৱল যোগ্য মানুহেহে লাভ কৰিব। আমাৰ এটাই লক্ষ্য, সেয়া হৈছে দৰিদ্ৰজনে বঞ্চিত হ'ব নালাগে। এতিয়া অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা প্ৰায় 40 লাখ পৰ্যন্ত হৈছেগৈ। প্ৰতিটো সমষ্টিতে দিয়া হ'ব অৰুণোদয় সহায়ক। অৰুণোদয় সহায়কক সকলো ধৰণৰ অভিযোগ দিব পাৰিব। বিধানসভাত এইদৰে ডাঙৰ মন্তব্য কৰিলে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। দিব লৈছোঁ এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ। ৰাজনীতিৰ ঊৰ্ধত পুনৰ মানৱীয়তাৰ জয় জয়কাৰ। হিন্দু মুছলমান নিৰ্বিশেষে প্ৰতিজন বৰ্ণাঢ্য কাষত মৌলানা বদৰুদ্দিন আজমল। কোটি টকাৰ ঔষধ 30জনীয়া চিকিৎসকৰ বৃহৎ দল উজনিলৈ পঠিয়ালে মৌলানা বদৰুদ্দিন আজমলে। চিকিৎসকৰ দলটোত আছে অস্ত্ৰোপচাৰ বিশেষজ্ঞ আৰু মেডিচিন বিশেষজ্ঞ। কেইবাখনো এম্বুলেন্স লৈ খুজাই হাম হাস্পতালৰ পৰা উজনিলৈ গৈছে চিকিৎসকৰ এই বৃহৎ দলটো। আগন্তুক 3 দিনত বানাক্ৰান্ত অঞ্চলসমূহত চিকিৎসা শিবিৰ কৰা হ'ব আয়োজন। প্ৰতিজন বানাক্ৰান্তৰ বাবে সাজু আছে কোটি টকাৰ ঔষধ। বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা, প্ৰয়োজনীয় ঔষধ আৰু স্বাস্থ্য পৰামৰ্শ আগবঢ়োৱা হ'ব বৰ্ণাঢ্যসকলক। মৌলানা বদৰুদ্দিন আজমলৰ নিৰ্দেশনাৰ পাছতেই লোৱা হৈছে এই ব্যৱস্থা। দিব লৈছোঁ এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ। পুনৰ লোকসভা সদনত উদাত্ত ভাষণ বিৰোধী দলপতি গৌৰৱ গগৈৰ। গৌৰৱ গগৈৰ বিস্ফোৰক মন্তব্যই কঁপাই তুলিলে সদন। গৌৰৱ গগৈয়ে কয় যে ধৰ্মেন্দ্ৰ প্ৰধানৰ কাৰ্যকালতেই 21গৰাকী ছাত্ৰ ছাত্ৰীয়ে জীৱন দিলে, কিন্তু সেইগৰাকী ধৰ্মেন্দ্ৰ প্ৰধানক মালা পিন্ধাই আদৰণি জনালে বিজেপিৰ সাংসদে। পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ জয় কৰি অহাৰ দৰে আদৰণি জনালে ধৰ্মেন্দ্ৰ প্ৰধানক। বিজেপি সাংসদৰ লাজ নাই, নিৰ্লজ্জৰ দৰে তেওঁলোকে ধৰ্মেন্দ্ৰ প্ৰধানক আদৰণি জনালে। এনেধৰণে বিজেপিৰ তীব্ৰ সমালোচনা কৰি উদাত্ত ভাষণ বিৰোধীৰ উপদলপতি গৌৰৱ গগৈৰ। সমগ্ৰ দেশজুৰি চৰ্চাত এতিয়া গৌৰৱ গগৈ। বিজেপি চৰকাৰৰ দিনত শিক্ষা ব্যৱস্থা ধ্বংস হৈ গৈছে। আজিৰ তাৰিখত দেশৰ যুৱ প্ৰজন্ম শংকিত হৈ আছে। নিজৰ ভৱিষ্যত অন্ধকাৰ দেখিছে ছাত্ৰ ছাত্ৰীয়ে। ভয় শংকাৰ মাজেৰে জীৱন পাৰ কৰিছে শিক্ষাৰ্থীয়ে। নিজৰ অধিকাৰৰ বাবে কৰা ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ দমন কৰিবলৈ চেষ্টা কৰা হ'ল। ছাত্ৰ ছাত্ৰীৰ আন্দোলন মষিমূৰ কৰিবলৈ বৰ্বৰতাৰে আক্ৰমণ কৰা হ'ল। আনকি বিহাৰত আৰক্ষীয়ে AK-47 ব্যৱহাৰ কৰিলে শিক্ষাৰ্থীৰ ওপৰত। এনেধৰণৰ লোকসভাত গৰজি উঠিল বিৰোধীৰ উপদলপতি গৌৰৱ গগৈ। দিব লৈছোঁ এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ। নিৰ্বাচনী বতৰত ভাইঅ' আৰু বেহেনো কোৱাজন এতিয়া ক'ত আছে? উজনিৰ বানত প্ৰাণ গ'ল 68জনৰ, তথাপিও নিমাত দিল্লী। অসমৰ ভাল সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত ভাইঅ' আৰু বেহেনো। ইতিহাসৰ পাত লুটিয়ালে দেখা যায় যে এসময়ত অসমত হোৱা ভয়াৱহ বান পৰিস্থিতিৰ বুজ ল'বলৈ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সৈতে আহিছিল তেতিয়াৰ কংগ্ৰেছ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ লগতে সোনিয়া গান্ধী। পিছে উজনিৰ বানপানীত ইতিমধ্যে 68জন লোকৰ মৃত্যু হ'ল, কিন্তু শুনা নগ'ল ভাইঅ' আৰু বেহেনো উজনিৰ লোক কেনে আছে কোৱা প্ৰধানমন্ত্ৰী মোদীৰ এষাৰি মাত। সাধাৰণ জনতা, কৃষক তথা শ্ৰমিক ৰাইজ শাসকীয় দলৰ বাবে কেৱল মাত্ৰ ভোট বেংকহে নেকি? নিৰ্বাচনৰ সময়ত ৰাইজৰ আৱেগিক ব্যৱহাৰ কৰি ৰাজনৈতিক নাটক সৃষ্টি কৰা হয় আৰু দুৰ্যোগৰ সময়ত তাৰ প্ৰকৃত স্বৰূপ উদং হৈ পৰে। শেহতীয়াকৈ উজনি অসমৰ ভয়াৱহ বান পৰিস্থিতি আৰু কেন্দ্ৰীয় চৰকাৰৰ চৰম উপেক্ষাই আকৌ এবাৰ প্ৰমাণ কৰিলে যে শাসকীয় পক্ষৰ দৰত কেৱল নিৰ্বাচনী বতৰতহে আহে।